সাবস্ক্রাইব কৰক এছামিজ ফ্ৰী এডভাইচ ইউটিউব চেনেলটো আৰু কাষতে থকা নটিফিকেশ্যন বেলটো দবাই নতুন ভিডিঅ'ৰ আপডেটবোৰ নিয়মীয়াকৈ পাই থাকক। নমস্কাৰ বন্ধুসকল, আজি মই দুধনৈত যাব ওলাইছোঁ। আজি আৰু মোৰ হাতত বাইক নাই, কাৰ নাই, খোজকাঢ়ি গৈ আছোঁ। আচলতে মোৰ বাইকটো অকণমান হৈ আছে, সেইকাৰণে মই বাইকখন লোৱা নাই। বাইকখন মই ঘৰত থৈ দিছোঁ। এতিয়া ঘৰৰ পৰা খোজকাঢ়ি গৈ আছোঁ। মোৰ ঘৰৰ পৰা মেইন ৰোড বেছি দূৰ নহয়, যিহেতু দেখাইছোঁ আপোনালোকক। সেই দূৰত যিটো দেখি আছে সেইটোৱে আচলতে মেইন পকী ৰাস্তা 37 নম্বৰ, যিটো নেকি নেশ্যনেল হাইৱে। আচলতে মই দুধনৈত অকণমান ল'ব যাওঁ। মই যিটো নেকি এই আপোনালোকক ভিডিঅ' বনাই আছোঁ, কিবাকিবি বনাই আছোঁ। মই কেইটামান বস্তু ইউটিউবৰ কাৰণে আপোনালোকৰ বাবে ভিডিঅ' বনোৱাৰ কাৰণে মই কিছুমান বস্তু অৰ্ডাৰ দিছোঁ। ইমান দিন আৰুতো যিমানখিনি ভিডিঅ' বনালোঁ চেল্ফি ষ্টিক, এতিয়াও বৰ্তমান চেল্ফি ষ্টিকত ধৰি পেলাই ভিডিঅ' বনাই আছোঁ। মই আচলতে এটা গৰিলা পট অৰ্ডাৰ দিছোঁ। এই গৰিলা পটটো এতিয়া কেমেৰাটো থৈ পেলাই ধুনীয়াকৈ এতিয়া আপোনালোকৰ লগত কথা পাতিব পাৰিম। মই গৰিলা পট আৰু এটা মাইক্ৰ'ফোন, এক্সটাৰ্নেল মাইক্ৰ'ফোন, মানে কেইদিন আগত মই আপোনালোকক এটা মাইক্ৰ'ফোন দেখাইছিলোঁ। সেইটোও ভাল হ'লেও মই আৰু অকণমান আপগ্ৰেড কৰিব বিচাৰিছোঁ। তাৰমানে যিটো মই অৰ্ডাৰ দিছিলোঁ সেইটো অকণমান দাম কমৰ আছিলে, এইবাৰ অলপ দাম বেছি, দামী চাইজৰ অৰ্ডাৰ দিছোঁ। এতিয়া দুটা বস্তু মই একেলগত ল'ম, দুটা বস্তু ডেলিভাৰী পাম মই আজি। লৈ আহোঁ কেনেকুৱা কি ধৰণৰ। তাৰপিছত আৰু কেইদিন পাছত কিজানি পইচা টকা বান খালে এটা মোবাইল গেম্বল কিনিম। মানে মোবাইলৰ লগত ৰেকৰ্ড কৰোঁ নহয়, এয়াই অকণমান চেক কৰে তাৰমানে লৰে ভিডিঅ'টো। এই ল'ৰাটো বন্ধ কৰিবৰ কাৰণে মই মোবাইল গেম্বল কিনিম। গেম্বলটো মোটামুটি কিমান 15,000 মান পৰিব নেকি। 15,000 টকা মোৰ হাতত এতিয়া নাই। টকা পালে লগে লগে অৰ্ডাৰ দি দিম বাৰু। আহক এতিয়া যাওঁ। ফাইনেলি মই আহি পালোঁ। এইটো আচলতে 37 নম্বৰ নেশ্যনেল হাইৱে হয়। ইয়াৰ পৰা মই মেজিকত যাম। ইয়াৰ পৰা দুধনৈ আচলতে বেছি দূৰ নহয়, ইয়াৰ পৰা 10 কিলোমিটাৰে হয় দুধনৈ। মোৰ পিছফালে পশ্চিম চাইডে 10 টকাহে ভাড়া লয় মেজিকে। মই এতিয়া মেজিক বাট চাই আছোঁ। এইটোৱে আমাৰ গাঁওখন। মানে এই যিটো নেকি এই তিনিআলি মানে কাঁচা ৰাস্তা, এইটো ৰাস্তা দিয়ে যোৱা হয়। ইয়াতে আমাৰ গাঁৱৰ এজন দোকানীও আছে, এইটো দেখাইছোঁ ৰ'ব। এইটোৱে ৰাস্তাটো ভালো নহয় বৰ বেছি। এইটোৱে আমাৰ গাঁৱত যোৱা ৰাস্তা, কাঁচা ৰাস্তা। আৰু সেই সৰু চাইজৰ সেই দোকানটো হৈছে আমাৰ গাঁৱৰে দোকান। এতিয়া আহক, মিউজিক আহিছে, দেখাই দিছোঁ। উঠিলোঁ বৰ্তমান গাড়ীত। এতিয়া ৰাস্তাবোৰ অকণমান দেখাই দিওঁ। যাওঁ, যাই পেলাই দুধনৈত গৈ পোৱাৰ পাছত মই বস্তুখিনি ল'ম। লোৱাৰ পাছত আকৌ লগে লগে মই ঘূৰি দুধনৈৰ পৰা ঘৰত আহিম। ঘৰত আহি পেলাই আপোনালোকক মই আনবক্স ভিডিঅ' দেখাম। মই কেনেকুৱা কি ধৰণৰ কি কোৱালিটিৰ বস্তু পাইছোঁ বা লৈ আহিলোঁ সেইবোৰ মই দেখাই দিম বাৰু। আহক এতিয়া অকণমান ৰাস্তাটো চাওক। আমাৰ গাঁৱলীয়া জেগা না, মানে ফৰেষ্ট ৰিজাৰ্ভ এৰিয়া হয় এইখিনি। কি ধুনীয়া সেউজীয়া পৰিৱেশ, মোৰতো খুব ভাল লাগিছে। এনেও মই ইয়াতে থাকোঁ যিহেতু, মই সদায় মানে এই ভাল পৰিৱেশতে থাকোঁ। মোক খুবেই ভাল লাগে এনেকুৱা পৰিৱেশ। মানে টাউন বা চিটি তেনেকুৱা মানে ভিৰ ভাৰ এৰিয়াতকৈ মই এনেকুৱা মানে সেউজীয়া গ্ৰীণ পৰিৱেশ খুব ভাল পাওঁ। আহক এতিয়া যাওঁ। So lost, chasing what I know I will find. You got me so high, leaving me waiting all this time. You tell me that you need some space, some time to go and clear your head, and that you need to go and find your place. But you should be here with me.
got me feeling so down, I can't control. ফাইনেলি মই আহি পালোঁ দুধনৈ ইটোৱে হয় দুধনৈ এতিয়া অকণমান আগত থাকে তেওঁলোকৰ ইয়াতে মানে এটা ৰুম ভাড়া আছে দোকানৰ হেন তাহাঁতে ৰুম ভাড়া লৈছে এই ৰুমতে তাতে তেওঁলোকে বহি থাকে গোটেই দিনটো ইয়াতে কাষ্টমাৰক ৱেইটিং কৰি তেওঁলোকে থাকে আহক লৈ লওঁ বস্তুখিনি বন্ধুসকল মই বৰ্তমান দুধনৈৰ পৰা ৰিটাৰ্ণ আহিলোঁ ঘৰত আহক এতিয়া বস্তুখিনি কি পাই আহিলোঁ মই কি ডেলিভাৰী দিলে ফ্লিপকাৰ্টে মোক চাওঁ আহক মই আনবক্স কৰি দেখাইছোঁ এইটো হৈছে আচলতে এটা গৰিলা পট এইবিলাক আছিলে সৰু সৰু এক্সেসৰিজ এনেকুৱা ধৰণৰ মানে ভিডিঅ' এইটো ষ্টেণ্ড কৰি পেলাই শ্বুটিং কৰিবৰ কাৰণে মই এইটো লৈছিলোঁ এতিয়া আপোনালোকে মোবাইল হোল্ডাৰ হয় এইটো খুলি পেলাই মোবাইল হোল্ডাৰটো খুলি পেলাই অন্য চিষ্টেমো এতিয়া লগাব পাৰে আপোনালোকে অন্য চিষ্টেমো কৰিব পৰা যায় এনেকুৱা আচলতে অকল মোবাইলে নহয় ইয়াতে আপোনালোকে DSLR কেমেৰা একশ্যন কেমেৰা বহুতখিনি চিষ্টেম লগাব পৰা যায় সকলোখিনি আপোনালোকে ইয়াতে লগাব পাৰিব আৰু এইটো ধুনীয়া ফ্লেক্সিবিলিটি হয় আপোনাৰ মনে বিচৰা মতে আপোনালোকে ভাঁজ কৰিব পাৰিব এনেকুৱা ধৰণৰ চাওক আচলতে মই আপোনালোকক আনবক্সিং কৰিতো দেখালোঁ মই এইটো বস্তুটো ডেলিভাৰী পালোঁ হয় সঁচা কিন্তু বস্তুটো অকণমান এইটো ডিফেক্ট আছে চাওক আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ এইটো ক্ৰেক আছে আচলতে এইটো চাওক ক্ৰেক আছে ইয়াতে মই এইটো ৰিপ্লেচ কৰিম কৰাটো তথাপি মই আপোনালোকক আনবক্স কৰিতো দেখালোঁ যে বস্তুটো কেনেকুৱা কি কামৰ বাবে মই আনিছিলোঁ আপোনালোকে গম পালে এইটো উপায় নাই এতিয়া ক্ৰেক আছে যিহেতু মই এইটো ৰিটাৰ্ণ কৰিব লাগিব এইটো দিছে আপোনালোকে ফ্লিপকাৰ্টে ক্ৰেক মাল মোক দি দিছে ক্ৰেক প্ৰডাক্ট গতিকে মই এইটো ৰিটাৰ্ণ কৰিম তথাপি মই বস্তুটো হাতত আহিছে যিহেতু আপোনালোকক মই আনবক্স কৰি দেখালোঁ আৰু এতিয়া মই বেগটো টানিছোঁ ইয়াতে আৰু এটা বস্তু আছে এইটোও ফ্লিপকাৰ্টৰ ফালৰ পৰাই হয় আহক এতিয়া কি আছে চাওক এইটো আচলতে মাইক হয় এক্সটাৰ্নেল মাইক কেইদিন আগত মই আপোনালোকক দেখাইছিলোঁৱে বাৰু এইটো তাৰমানে দুটা অৰ্ডাৰ দিছিলোঁ মই খুলি দেখাইছোঁ এইটো আচলতে সেইটো কেইদিন আগত মই যিটো আপোনালোকক আনবক্স কৰি দেখাইছিলোঁ তাতকৈ অকণমান এইটো কষ্টলি হয় এইটো মোটামুটি কিমান 400 টকা পৰিছে মোৰ কোৱালিটি প্ৰায় একেই হয় তথাপি এইটো অকণমান কষ্টলি হয় এতিয়া মোৰ হাতত এই বস্তুটো দুটা হৈ গ'ল মাইক যদি কাৰোবাক লাগে মই দি দিম বাৰু দেখাইছোঁ আপোনালোকক আগৰটো এইটো
দুটা হৈ গ'ল এইটো কেইদিন আগত লৈছিলোঁ মই আৰু এইটো আজি ল'লোঁ দুটা হৈ গ'ল এইখিনিয়ে বন্ধুসকল মই এইখিনি আপোনালোকক আনবক্স কৰি দেখালোঁ আজি যদি ভিডিঅ'টো চাই ভাল লাগছে তেনেহ'লে লাইক কৰি দিব আৰু এটা পাহৰি গৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ